হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আপোনালোকৰ বাৰু খবৰ ভালনে? সকলোৱে কেনে আছে প্লিজ কমেণ্ট এটা কৰি জনাব। আৰু মই বহুত দিন ভিডিঅ'ই দিয়া নাছিলোঁ। এই ভিডিঅ'টো কৰা প্ৰায় 2 মাহ মানেই হ'লে। মই এলাহতেই দিয়া নাছিলোঁ, বেলেগ একো কাৰণ নাই দিয়ক ৰাইজ। পিছে ভিডিঅ'টো যি নহওক শেষলৈকে চাই থাকিবচোন। আমি মন্দিৰলৈ গৈছিলোঁ, মানে আমাৰ মৰিগাঁৱৰ পৰা অকণমান গ'লেই পায় মহেশ ধাম বুলি কয়, তালৈকে গৈছিলোঁ। আমি প্ৰায় গৈ থাকোঁ বাৰু। এয়া ধুনীয়াকৈ ইয়াৰ পৰাই চাকি আৰু ধূপ লৈছোঁ। ওপৰতো ল'ব পাৰি। আপোনালোকে বাৰু ইয়াত কোনে কোনে আহিছে, যদি মৰিগাঁওসকলে কোনোবাই ভিডিঅ'টো চাইছে তেনেহ'লে কমেণ্ট এটা কৰি জনাব দেই, কোনে কোনে আহিছে। মই পিছে ইয়ালৈ আহি বৰ ভাল পাওঁ। মানে কিবা এটা শান্তি লাগে মনটো আহিলে, আৰু হাই হুলস্থুল নাই, একেবাৰে মানে এটা ধুনীয়া পৰিৱেশ। আৰু পাহাৰৰ ওপৰত খুব ভাল লাগে থাকি ইয়াতে। আমি ওপৰলৈ উঠি গৈ আছোঁ এতিয়া, আৰু বহুত ওপৰলৈ যাব লাগিব। ভৰি চৰি একেবাৰে বিষ ধৰি যায়, হ'লেও তাত গৈ যিটো মজা আছে সেইটো আপোনালোকে গ'লেহে গম পাব। আৰু এইফালে চাওকচোন, মই গালি খাই খাই হ'লেও ভিডিঅ' কৰিছোঁ দেই ৰাইজ। কেনেকুৱা লাগিছে আহি? এই মস্ত গৰমত আহি আছোঁ ওখ পাহাৰৰ ওপৰত। ভাগৰ লাগি গৈছে গৈ। ওপৰলৈ যাব লাগিব, সেই তালে। বাপৰে। মা-দেউতা মতে যাব ভিডিঅ'। কোনোমতে এইখিনি পাইছোঁহি আৰু ৰাইজ। এয়া দেখিছেনে ইমান ডাঙৰ ডাঙৰ শিল। ফাইনেলি ওপৰ আহি পাইছোঁহি ৰাইজ। এয়া দেখিব পাইছে আপোনালোকে। আৰু ওপৰত গৈ দেখুৱাই আছোঁ। সেই যে ওপৰ শিলটো দেখিছে, তালৈকে উঠি যাম, দেখুৱাম আপোনালোকক দেই। তাৰ পৰা ভিউটো কেনেকুৱা আহে। আৰু আজি মানুহ আহি আছে গৈ আছে বাৰু। এয়া কোনোমতে আমি ওপৰ আহি পালোঁ। এতিয়া আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টাহে কৰিম বাৰু ইয়াৰ পৰিৱেশটো। ধুনীয়াকৈ ভৰি হাত ধুই লওঁ ইয়াতে, ধুই ধূপ চাকি জ্বলাবলৈ যাম। আৰু ভৰিখন ধুই লওঁ এতিয়া। ইয়াতে আৰু কুঁৱা আছে, আপোনালোক কুঁৱা। পানী নাই দেখোন কুঁৱাটোত, পানী শুকাই গৈছে বা। আৰু এইফালেদি পাহাৰৰ একেবাৰে ওপৰৰ মানে শিলটো, তালৈকে যাব পাৰি। তাতো ধূপ চাকি জ্বলাব পাৰি দেই। আমি পিছে তালৈকে যাম বাৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ইয়াতে ধুনীয়াকৈ ধূপ আৰু চাকি জ্বলাই লওঁ। ইয়াতে মানুহ বহুত আহে বাৰু, আমি যেতিয়াই যাওঁ মানুহ ইয়াত লগেই পাওঁ, বহুত মানুহ। এইফালে এয়া গণেশ বাবা, ইয়াতো আমি সেৱা কৰিলোঁ। চাব পাৰে ৰাইজ, ইমান ধুনীয়া এটা ভিউ। আপোনালোকে সকলোৱে আহিব ইয়াত। আৰু চাওক আমি কিমান ওপৰত উঠি আছোঁ এতিয়া, চাওকচোন তাত আছে, দেখিছেনে কিমান ওপৰত আছোঁ আমি।
মোৰ পিছফালে সেইয়া শিলটো দেখিছেনে, ওপৰত মানুহ উঠি আছে আৰু তালৈকে যাম। এয়া ধুনীয়াকৈ এতিয়া ওপৰলৈ আহি আছোঁ। ইয়াতো সেৱা কৰিব পাৰি, ধূপ জ্বলাব পাৰি, চাকি জ্বলাব পাৰি। এয়া সকলোতে পূজাৰী আছে বাৰু। আৰু এই কিমান এটা সৰু ঠেক মানে ৰাস্তা হয়, সেইটোৱেদি আহি আছোঁ আৰু। কিমান দেখিছেনে কেনেকুৱা ওপৰত ফালে সেইখন এখন সাঁকো আছে, ওপৰত সাঁকোখন দেখুৱাই দিয়া, সেইখন সাঁকো তাত উঠিমগে এতিয়া, মোক দেখুৱা তাত উঠিমগে এতিয়া। আহক আহক। বহুত ওখ ন? ইমান পলে যাব আৰু এইবিলাক মানুহ ইয়াতে এনেকৈ আছে। বহুত ৰ'দ দিছিলে আৰু সেইকাৰণে বেছি ওপৰলৈ গৈ নাথাকিলোঁ। বহুত মানুহ আছে যিহেতু ভয়ো লাগিলে ওপৰলৈ যাবলৈ, সেইকাৰণে তালৈ নগ'লোঁ। আমি তললৈ আহিলোঁ, আহি আৰু ইয়াতে বান্দৰ আৰু ছাগলীকেইটা আমাৰ পিছে লগেই এৰা নাছিলে, এই বগা ছাগলীটো যে দেখিছে। তাৰপিছতে সিহঁতক বিস্কুট খাবলৈ দিলোঁ, তাত বেলেগ একো বস্তু নাছিলে যিহেতু। এনেকৈ অলপ সময় তাতে কটালোঁ। আৰু এই বান্দৰটো দেখিছেনে, তাক মানে বিস্কুট খাব দিয়াৰ লগে লগে বিস্কুটখন সি মচি লৈছে কেনেকৈ। মই প্ৰথম দেখিছোঁ যে ইমান ভাল লাগিছে। আৰু ইয়াতে জগন্নাথ মন্দিৰো আছে, এয়া দেখিছেনে। ইয়াতো আমি এপাক সোমালোঁ আৰু সেৱা এটা ল'লোঁ। ইয়াতে বহুত ডাঙৰ মেলা হয় বুলি কৈছে। মেলা হৈ গ'ল বাৰু, যোৱাকালি হৈ গৈছে চাগে, আমি যাব নাপালোঁ যিহেতু। এইটো ভিডিঅ'টো পিছে বহুত আগৰে দেই, 2 মাহ মানেই হ'লে, এতিয়াহে মই আপলোড কৰিছোঁ। আৰু এয়া ভিতৰলৈকে অকণমান চাবলৈ আহিলোঁ, একো নাই এইফালে বাৰু, পুখুৰী এটা আছে, বেলেগ অন্য একো নাই। এনেই এপাক আহিলোঁ আৰু ভাল লাগে যিহেতু, ঠাণ্ডা ঠাণ্ডা বতাহো দি আছিলে। অকণমান সময় ইয়াতে কটালোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে। প্লিজ